মই আপোনালোকক দুটা ভিডিঅ' দেখাম, এই ভিডিঅ' দুটা আপোনালোকে চাব, কিন্তু সম্পূৰ্ণ চাইহে আপোনালোকে কমেণ্ট কৰিব, কাৰণ যি টি কমেণ্ট নকৰিব আপোনালোকে, কাৰণ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, চোৱাৰ পিছত আপোনালোকে কমেণ্ট কৰিব, মই ছাইডত লগাই দিম, কাৰণ মিয়া অসমীয়া সকলো এই ভিডিঅ'ত আপোনালোকে বুজি পাব। মই আপোনালোকক কেইটামান কমেণ্ট লগাই দিছোঁ ইয়াতে, কমেণ্টকেইটা আপোনালোকে পঢ়িব, কাৰণ পঢ়ি আপোনালোকে ভাল পাব। চাওক, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, চোৱাৰ পিছত বুজি পাব সকলোখিনি আপোনালোকে। হিন্দু কামলা ভাৰ্চেছ মিয়া মুছলিম কামলা কামলা বা মিয়া কামলা। আমাৰ ঘৰত এইটো হৈছে, আমাৰ যিমান জংঘাল হৈছে নহয়, হিন্দু কামলা দুই থোৰা আহি পলাইছে, পিছত আহিম বুলি কৈছে, পিছত মুঠে নাহে, সেইকাৰণে কৰিবই নোৱাৰে এনে। কিন্তু আজি যিটো আমাৰ এইটো মিয়া বঙাল বুলিয়ে ক'ব লাগিব, দেখিকে কামত ধৰছি, না কিবাক ভয় কৰছি, পোকা পিকপিৰাক ভয় কৰছি, না কি সাপক ভয় কৰছি, আকৌ ভয় বিধ বোলা বস্তুই নাই, ডাইৰেক্ট চাফা কৰাত লাগি গৈছে। এতিয়া এনে নহ'লে কেনেকৈ চলোঁ, কেনেকৈ চলোঁ? অৰণ্য হৈ যাব, আমাৰে বিশেষকৈ অৰণ্য হৈ যাব, বেলেগ আৰু কৰা মানুহ নাই। চাউল পাব ফ্ৰীতে, দালি পাচি, অমুক দালি বাৰু এইগিলান ফ্ৰী নহয় বাৰু, হ'লেও কম পইচাত অলপমান কিবা পাচি পাই পেলাই আমাৰ মানুহখিনি সেনেকৈ খাই লৈ কষ্ট কৰিব নোৱাৰে, ৰ'দত যাব নোৱাৰে, ইমান ৰ'দততো কাম কৰিবই নোৱাৰে, তিৰিকেইটাই ক'ব লগা হ'লে আজি যাব নাংগে দে, ছাগাল চাৰি ভাত খাবি। কিন্তু এন্দৰ এইগিলা নহ'ব, কাম যাবাই লাগিব, 500-550 টকা গধূলা লৈ আহিবই লাগিব হাজিৰা কৰি পেলাই। এনে নহ'লে চলিম কেনেকৈ? চাহ এখন ঢালিব লাগলি আমাৰ অসমীয়া মানুহে কেইদিনত কৰিব, আৰু এনে মিয়া মানুহকেইটাই বঙালে কেইদিনত কৰিব। এই চাহ ঢালাই যি কৰিব আহে, ঢালাই পাৰ্টিকেইটাত এটা অসমীয়া থাকে না, চব বঙাল, মিয়া বঙাল। ইমান ডাঙৰ ডাঙৰ যে চবৰে যি ইমান যি ডাঙৰ ডাঙৰ চাহ, ইমান ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ যে কামগিলা চলি থাকে, সেইগিলাখান কি তাৰমানে আমাৰ অসমীয়া মানুহ কৰিব পাৰিব না? মুঠেই নৰে। আমাৰ অসমীয়া মানুহৰ গাত শক্তিগিলা লাহে লাহে কমি কমি যাই আছে। কি কাৰণে জানে না? এই মুখখানৰ কাৰণে। মুখখানেই হাৰ, বেলেগ আৰু একো নাই, মুখখানেই হাৰ। পইচা যদি পাচি কেইটামান চলি ড্ৰাগছ খাব, পাও খাব, কিন্তু এন্ধৰ সিগলা নহয়। এন্ধে ক'ত আজিকালি মোবাইল ভাল কৰাৰ পৰাই বস্তু বিক্ৰী কৰিব আহিলে আজিকালি গেৰে গেৰে নাহে, এই মেচিন মাইকত কৈ মাইকত ৰেকৰ্ডিং কৰি পেলাই বাইক লৈ আহে। কিমান আগবাঢ়ি গৈছি, ভাঙা চিঙাও মাইক লৈ অহা কৰিছি। আমি এইগিলাখানক হাওঁতে এন্ধে দিনক দিনে আগবাঢ়ি যাই আছে। ঘৰ এটা বান্ধিব লাগলি, টাইলছ এখন লগাব লাগলি, এই যিকোনো কামেই নহওক, সেন্ধৰ মানুহ নহ'লে আমি নৰোঁ, আমাৰ নহয়েই। এতিয়া যোনে এইগিলাখান মানে লাগা কৰিছে, একদম খুচৰি আছে হিন্দু মুছলিম, তহঁতে মুছলিমে বনাই দিয়া ঘৰকেইটাৰ পৰা ওলও, মই এইটো কথাই কৈছোঁ। ঘৰকেইটাৰ পৰা ওলও, মুছলিমে বনাই দিয়াৰ পিছত তাতে গোটেই ফুল পানী ছিটিয়াই পেলাই শুদ্ধ কৰি তাতে ঘুমাই থাকিব নালাগে, তাৰ পৰা ওলও, সেইগিলা ভাঙি দি তাৰপিছত এন্দক খেদ। আগতে আমাৰ অসমীয়া মানুহখিনিৰ গাত বলটো আহিব লাগিব যে আমিও সেইগিলা কৰিব পাৰিম, তেতিয়া সি সেন্ধক খেদাৰ কাৰণে আমি মানে পদক্ষেপ লোৱাটো ভাল হ'ব। কাৰণ যিটো কামত সিহঁতে নহ'লে আমি চলিবই নোৱাৰোঁ, সেন্ধৰ নহ'লে আমাৰ একোৱেই নহয়, কি হয়? এতিয়া যি এটা কিবা যদি এটা কুল এটাও পুতব লাগে, দমকল এটাও যদি পুতব লাগে, আমাৰ অসমীয়া মিস্ত্ৰী কেইটা আছে? মই দেখাততো বিশেষকৈ আমাৰ ঘৰততো যিমান কাম কৰা মানুহ আহে চব মিয়া বঙালে আহে, বেলেগ নাহে। আৰু ব্যৱহাৰ পাতিও ভাল, অলপ পইচা দিলেও কেং মেং নকৰে আমাৰ গিলাৰ দৰে। বাপ্পা ফল বেপাৰীকেইটাই যি ফল বেপাৰীৰ কথাই কওঁ, মিয়া বঙালৰ পৰা এটা এনাই খাবি একো নকয়, আমাৰ অসমীয়াকেইটাৰ পৰা যদি এটা এনাই খা, দাদা সেনেকৈ দিব নৰি, এটাতে 10 টকা আকাশাৰ হ'লেও ক'ব তাৰমানে। সেইকাৰণে কিছুমান কথা নকৱাকৈ থাকিব নোৱাৰোঁ, কোৱা মুখ না, এতিয়া কথাটো হ'ল কি, বাইদেউৰ গাটো গাটো বিজি থাকে। কাৰণ এইগিলা কথা নকৱাকৈ থাকিব নোৱাৰে। এইগিলা কি দেখছোঁ আৰু কাৰণ কি কথাটো দেখিম। হ'ল কি, মানে আপোনালোকে বুজি লওক কথাখিনি। যিখিনি কথা কৈছে বেয়া কথা কোৱা নাই আচলতে, ভাল কথা কৈছে, আপোনালোকে বেয়া নাপাব কোনো, কাৰণ ৰিয়েল কথাই কৈছে, যিখিনি চলি আছে
সমাজত সেইখিনি কথাই কৈছে, বহুতে ভাল কথাই কৈছে। আপোনালোকে কি কয় নাজানো, মোৰ হিচাপত ভালে কৈছে। ময়ো অসমীয়া ল'ৰা, কিন্তু মই বেয়া পোৱা নাই কথাখিনি, ভালে পাইছোঁ। আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু নেক্সট যে মই কৈছিলোঁ 2টা ভিডিঅ' আছে, আৰু এটা ভিডিঅ' আছে, এই ভিডিঅ'টো চাওক আপোনালোকে। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকক মই কৈ আছোঁ। সেই দাড়ি টুপি বাংলাদেশীৰ তলত আমাৰ অসমীয়া মহিলাই ভৰিত ধৰিব, তাক আমি মানি ল'ব নোৱাৰোঁ আৰু মানি নলওঁ, কোনো কাৰণত মানি নলওঁ। এতিয়া আপুনি মানি লয় নলয় সেইটো আপোনাৰ কথা, কিন্তু ৰাইজে মানি লৈছে যে, কি কৰিব এতিয়া আপুনি? এই বাইদেৱে কি কৈছে শুনক। বদৰুদ্দিন আজমলক সেৱা কৰা হৈ এগৰাকী মহিলাই আৰু কেইজনমান পুৰুষে লাজ পাই ভিডিঅ' বনাই জাৰি আছে। কিন্তু যিসকল অসমীয়া মহিলাই বদৰুদ্দিন আজমলক সেৱা কৰিছিল, সেইসকল অসমীয়া মহিলাই এনেকৈ এয়া দেখিছেনে, মাংস ভাত লৈ পূৰা জাৰি আছে। কাৰণ কি গম পাইছে? আমাৰ নিজকে গৌৰৱ যেন অনুভৱ লাগিছে। কাৰণ আমি অসমীয়া মহিলাসকলে জ্যেষ্ঠজনক সন্মান কৰিব জানিছোঁ। সেইকাৰণে আমি জ্যেষ্ঠজনক ওলগ লৈছিলোঁ, আৰু সেইটো কাৰণে আমি লাজো পোৱা নাই। আমাৰ বৰঞ্চ সন্মান বাঢ়িছে, কাৰণ আমি জ্যেষ্ঠজনক সন্মান দিব জানিছোঁ। গতিকেলৈ যিসকল মহিলাই বা যিগৰাকী মহিলাই এই বদৰুদ্দিন আজমলক ক্ষমা খুজিব কৈছে, সেইগৰাকী মহিলাক মই মোৰ ফালৰ পৰা কৈছোঁ, আপুনি পাৰে যদি আমাৰ অসমৰ মহিলাসকলক ক্ষমা খুজক যে আপোনালোকৰ সন্মান হেৰুৱালোঁ বুলি। কাৰণ আপুনি আমাৰ অসমীয়াৰ মাজত কলংক হিচাপে আছে, গম পায়। কাৰণ অসমীয়াৰ ধৰ্মত লিখা নাছিলে মুছলিম হিন্দু বাচিবলৈ কোনো দিয়া নাছিলে। আমি প্ৰত্যেকজন মানুহকে সন্মান কৰিব লাগে, আৰু আমি প্ৰত্যেকজন মানুহকে সন্মান কৰিছোঁ। গতিকেলৈ এই অসমীয়া জাতিটোত আপোনাৰ লেখীয়া কলংকৰ মহিলা এগৰাকী থাকি আমাৰ জাতিটো বদনাম নকৰিব। গতিকেলৈ পাৰে যদি আপুনি আমাৰ অসমীয়া মহিলাসকলক ক্ষমা খুজক, গম পাইছেনে? যিমান মানুহে বদৰুদ্দিন আজমলক সেৱা কৰিছিল, সিমান মানুহে আপোনাৰ ওপৰত গৰজি আছে। আপুনি যদি কেতিয়াবা আজান পিয়লে আহে নহয়, হাঁহ মুচৰা দি মুচৰি পেলাব ডিঙিত ধৰি, গম পায়। এতিয়া বাইদেউৰ কথাখিনি আপোনালোকে শুনিলে, ঠিকে কৈছে। এজনী মানে বাইদেউ এগৰাকীয়ে যে কথাখিনি কৈছিলে, আপোনালোকে নিশ্চয় চাইছে ভিডিঅ'টো, মই ভিডিঅ'টো লগাই নিদিওঁ বাৰু। ক্ষমা খুজিব লাগে বুলি কৈছিলে যে বাইদেউগৰাকীয়ে, আপোনালোকে নিশ্চয় চিনি পাইছে। এতিয়া ক্ষমা কোনে খুজিব লাগে, কোনে কি কৰিব লাগে, আৰু বাইদেউ কি কৈছে, হাঁহ মচৰা দি মচৰি দিব তাত গ'লে। এতিয়া যিয়ে নহওক, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি অলপ ছাবস্ক্ৰাইব কৰি চেনেলটো আগুৱাই লৈ যাব। থেংক ইউ গাইজ, বাই বাই।